আৰু এয়া দেখিছে আপোনালোক কুলদ্বীপ আৰু উভতনি যাত্ৰাৰে আপোনালোক দেখাইলৈ মন যায়। এয়া হ'ল লখিমপুৰ বাইপাছত থকা ছবিগৈ আকৌ চিঞৰা মাৰি দিয়া। হেল্ল' গাইছ, এতিয়া আমি পদুমণি থান পাৰ হৈ এতিয়া আহিছোঁ লখিমপুৰলৈ। আমাৰ অসমৰ ৰেপাৰ কুলদ্বীপ শইকীয়াৰ ওচৰলৈ আহিছোঁ। তেওঁ আমাক অকণমান মানে তেওঁ শ্ব' এটা আছে। বাকী ব'লক আমি এতিয়া গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া লৈ আছোঁ আৰু এয়া আপোনালোকে দেখিছে চিন্ময় আৰু ডিম্পুল। আমি এতিয়া গৈ আছোঁ কুলদ্বীপ শইকীয়া গুৰিলৈ লগ কৰিবলৈ। ব'লক আমাৰ লগত। বীৰাংগনা সাধিনী প্ৰতিমূৰ্তি আপোনালোকে দেখিছে। এই দিম লেমে কোনপিনে যায়? অঁ আমি আহি আছোঁ কুলদ্বীপ শইকীয়াৰ ঘৰলৈ, তেওঁক এবাৰ দেখা কৰিবলৈ। আৰু আহি আছে চিন্ময় আৰু পিছফালে হ'ল ষ্টেট অফ ধেমাজি। আপোনালোকে এইটো প্লেচটো চাওক। আৰু এইখন দেখিছে ভাৰতৰ জাতীয় পতাকা বন্দে মাতৰম দেখিছে আপোনালোকে, কি সুন্দৰ মজা লাগিছে এতিয়া আঁতৰ পৰা দেখিবলৈ। এয়া হ'ল কিবা ষ্টেচন, ৰেল ষ্টেচন লখিমপুৰ, নৰ্থ লখিমপুৰ ৰেল ষ্টেচন। আৰু আপোনালোকৰ চাওক জাতীয় পতাকাখন ধৰিব পাৰিছে চাগে, কি সুন্দৰ। চিন্ময় আকৌ চিঞৰা মাৰি দিয়া। আছে ভগাচিগ আছে ভগাচিগ চিন্ময় আকৌ মাৰি দিয়া। আছে এয়া আগত গৈ আছে আমাৰ খিনমিন ল'ৰা। এয়া খিনমিন গৈ আছে আগত আমাৰ কুলদ্বীপ শইকীয়া। চিনেমা কেনেকুৱা লাগিলে কৈ দিয়া। মজা মজা, প্লাছ ভাগৰ। আৰু এয়া মোৰ পাছফালে দেখিছে, এয়া হ'ল আমাৰ কুলদ্বীপ দাহঁতৰ ঘৰ। এয়া পাছফালে দেখিছে কুলদ্বীপ দা। আৰু আপোনালোকে চাই থাকক। হেল্ল' গাইছ, এতিয়া আমি বৰ্তমান পাই গৈছোঁ কুলদ্বীপ শইকীয়া আমাৰ দাদা। এয়া আপোনালোকে পাছফালে দেখিছে, আমি তেওঁৰ ঘৰত আছোঁ আৰু তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আৰু এইফালে দেখিছে আমাৰ নট চফাৰ, এইফালে কামত লাগি আছে। বাকী আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকক। এই আমাৰ আপোনালোকে দেখিছে কুলদ্বীপ শইকীয়া। নমস্কাৰ দাদা, আপোনাৰ সম্পূৰ্ণ নামটো কি কৈ দিব? মোৰ সম্পূৰ্ণ নামটো কুলদ্বীপ শইকীয়া। হয়, তাৰপিছত ঘৰ আপোনাৰ কৈ? ঘৰ নকাৰী ৱাৰ্ড নং 1 পৰে, নৰ্থ লখিমপুৰত। হয়, নকাৰী হস্পিটেল চাইডে। হয়, আৰু তোমালোকৰ ঘৰত কোন কোন আছে? ঘৰত তোমাৰ মই, তাৰপৰা মা আৰু ভণ্টি, আৰু ওচৰতে খুৰাহঁতৰ ঘৰ, খুৰা খুৰী আইতা তেনেকৈ। তাৰপিছত আৰু আপুনি এতিয়া কিহত পঢ়ি আছে? মই BSc এগ্ৰিকালচাৰ কৰি আছোঁ। 3টা বছৰ গ'ল, এতিয়া লাষ্ট 4 নম্বৰ বছৰটো আছে। তাৰপিছত আৰু মানে আপোনাৰ প্ৰথম গানটো মানে কিমান চনত গাইছিলে? প্ৰথমটো 2018 মানত আছিল নেকি। নেতা বুলি এটা ট্ৰেক আছিল, জইণ্ট ইঞ্জিনিয়াৰ্ছৰ চেনেলত আপলোড কৰা হৈছিল। মেনচি আৰু বাজ তেহেঁতি আহি পেলাই ইয়াতে গানটো কাম কৰিছিলে। হয়, তাৰপিছত আৰু এতিয়া নতুন কিবা গানৰ কথা ভাবি আছে নেকি? নতুন কিছুমান কাম আছে, কিন্তু পেণ্ডিং হৈ আছে। মানে আধা কমপ্লিট হৈছে, কিছুমানৰ অডিঅ' কমপ্লিট হৈ পেলাই ভিডিঅ' ফচি আছে, কিছুমানৰ ভিডিঅ' ফচি আছে, তেনেকুৱা হৈ আছে। তাৰপিছত আৰু নতুন বেলেগ নাই মানে। তাই বেয়া নাপায় যদি আপোনাৰ এই কোনে খালে চেনি অকণমান গাই দিব নে? ঠিক আছে, ষ্টাৰ্টিং অকণমান গাই দিছোঁ। হয়। কোনে খালে চেনি আৰু কোনে গুড় খালে, পিঠাগুৰি ভীমকল খাই অলপ জোৰ পালে, খোৱা বোৱা পিছত হ'ব চোৱা অলপ মূৰ ফালে, ধেমালিতে কোৱা কথা গৈ বহুত দূৰ পালে, ধোঁৱা ধোঁৱা চাৰিওফালে কোনে খালে চিগাৰেট, সৰু সৰু মাইনা আজি হোষ্টেলত লিভাৰেট, হাওঁ ফাওঁ জুই লাগিল হাত দাঙিল লিভাৰে, খাওঁ খাওঁ বুলি ভাবি পানী পৰিল জিভাৰে, সিপাৰে সি আছে ৰঙা নদী পাৰত, মায়া সি চৰ দিলে ৰঙা পৰিল গালত, তেনেকুৱা আছিল, পাহৰি গৈছে। আৰু এবাৰ কুলদ্বীপ দাই নতুন গান দুটামান অকণমান গাই দিব। খিনমিন ল'ৰাটো অকণমান গাই দিব। খিনমিন ল'ৰাৰ লাষ্টৰ এইটো গাই দিছোঁ। কোনোবাই কয় শকতলি, কোনোবাই কয় ক্ষীণ, কোনোবাই ভাবে বিপদ বুলি, কোনোবাই কৰে ঘীণ, মূৰত অলপ শুকান চুলি, তেল তুলৰ চিষ্টেম নাই, জোল বোৱা নাকটো মোৰ হিন্দীত কয় জোখাম বুলি, বহি আছো দোকান খুলি লৈ এগা লুফি, কাণত লগাই হেডফোনডাল শুনি থাকো চুফি, কাৰণ মন আছিল মেডিকেলৰ পঢ়ি আছো কৃষি, দূৰৰ পৰা দেখিবলৈ চুলিখিনি জপৰা, ওচৰলৈ আহি দেখে মুখখনো ফপৰা।
তাৰপিছত কি আছিলে ময়ো পাহৰিলোঁ। য'ৰ পৰা দেখিবলৈ চুলিখিনি জকৰা কথা দুটা পাতিলে ক'ব ল'ৰাটো বৰ কথা কৰা। দুটা পাতি ক'ব ল'ৰাটো বৰ কৰা এনেকে হ'লে দুদিনৰ পিছত বেছি বেছিভাগে পকৰা। ক্ষীণমিল ল'ৰা ভাত পানী খোৱা নামত 3 দিন পৰা প্ৰেম কৰি কথা ভয় কৰি কথা দিলে 3 দিন তৰা হঠাৎ আহি ওলালেহি ভিন ভিন তৰা নাম কি ছোৱালীটোৰ ৰিমঝিম ভৰা। ৰিমঝিম পৰা কোন আছিলে সেইটো ক'ব। এনেই আৰু জাষ্ট ৰাইট কলিতা তাই আৰু সেইটো অকণ গাই দে আমিতো সৰু মানুহ অকণ গাই দিলে ভাল লাগিব বুধিয়কা কৈ অ লওক। নহয় সেইটো ভাল লাগে মানে কিন্তু অকণ গাই দিলে হৈ যাব আমিতো সৰু মানুহ সৰু হৈ থাকিম ফটা কাগজতে সপোনবিলাক আঁকিম মিছা চাল মাৰি নিদো নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো সৰু মানুহ সৰু হৈ থাকিম আমিতো সৰু মানুহ মানে আহি বুলি ক'লে। কি কৰিল এইখনতে আৰু এই আপোনাৰ আপোনালোকে দেখিছে কুলদীপদাৰ ৰুমটো আৰু এয়া কুলদীপদা আৰু এয়া দেখিছে চিন্ময় নিষ্ঠা ধৰ্ম নিষ্ঠা কমিছে গছ বন ৰাখিছে কিতাপ কমিছে ঘৰখন মুচিছে নিষ্ঠা কৰিছে ধৰ্ষণ শুনিছো চিৎকাৰ দৌৰ দি আহিছে দিবলৈ ধিক্কাৰ জ্বলাব কেন্দ্ৰে তুলিব পিক্সাৰ দানৱে দুগুণে কৰিব বিস্তাৰ মানুহে মানুহৰ কাঢ়িছে নিষ্ঠা ভাঙিছে বিশ্বাস জাগিছে ইচ্ছাৰ কথা কবলে স্থিতি কৰ্ষণ আচুচ থমকি বৃষ্টি বৰ্ষণ বিজুলী চমকি দৃষ্টি অৰ্পণ মাৰিছে ভুমুকি সৃষ্টি সৰ্জন জ্বলিছে ভুমুকি চিন্তা বাটত হলে উপলম্বী দিন সফলতাৰ চিন্তা জাত পাত ধৰম পাতি মানুহ বুলি চিন্তা অসত হলে কৰম মাতি মিলি যাব বাচি খাবা জাগি কুবা ভাল নহয় দিনকাল ধ্বংস হব জগত আৰু প্ৰলয় হব হিংসাৰ জাত পাতৰ বতাহ যাব তুলি ঘৰক দিনপাত একে ঘৰৰ মানুহ চব প্ৰিয় কৰক চিন্তা হাতত এটা কলম আৰু মনত অলপ চিন্তা বাটত হলেও কলমে দিন সফলতাৰ চিন্তা জাত পাত ধৰম পাতি মানুহ বুলি চিন্তা অসত হলে কৰম মাতি মিলি যাব শিখ জৈন খ্ৰীষ্টান বা মুছলিম বা হিন্দু মাজে নাই কোনো ভেদ চব সৃষ্টিৰ এক বিন্দু আজি কোন দিশে দেশ কোন শত্ৰু কোন বন্ধু হল মানৱতা শেষ নাম দি ঠেলা গাড়ীত প্ৰগতি বল ঠেলা মাৰি আনিম গৈ ঠেলা গাড়ীত প্ৰগতি বল লোকক ঠগি গহা সৰ্ব গৈ হবগে যে পাতাল কোন বুকত থকা জনক ঠগি থকা ঘটাত মাতাল তোৰ মুখত পুনৰ চাপোচ লোকক দিবলেহে আকাল পথবস্ত যুৱক আগত বিপদ নামৰ পাহাৰ পৰপুষ্ট জীৱ কৰে টনাটনি আহাৰ বৰ কষ্ট বুজাটোহে মানৱতাৰ আচাৰ বৰ কষ্ট তেতিয়াহে সপোন হব সাকাৰ অন্যথা এদিন তোৰো পতন হব আশাৰ বাহিৰ মানুহ চবৰে কমিছে ধৈৰ্য আজি কৰ্মৰ আজি বেলুৱে অলপ খেলিব শব্দৰ বাজি বন্ধ কৰিলো দিয়ক কথা আছিলে আৰু এয়া আমি উপস্থিত আছো দেখিছে আপোনালোক মোৰ পাছফালে এয়া হ'ল কুলদীপদাৰ ৰুমটো এয়া হ'ল কুলদীপদা এইপিনে দেখিছে কাম চলি আছে তেওঁ আজি প্ৰগ্ৰেম এটা আছে মানে ৰাতিকে তাকে আজি আহিলো এপাক আৰু সেইফালে আমাৰ দেখিছে ষ্ট্ৰীট অফ ধেমাজি ডিম্পুল কোনো মানুহ ওলোৱা নাই যে তাকে আজি এপাক আহিলো চাইকেল লৈ আহিছিলো পদুমলৈ বুলি তাৰ কুলদীপদাৰ ঘৰত থকা দেখি ঘৰলৈ পালোহি আহি ইয়াত ভাত পানী খাই বহুত সময় হ'ল যাবলৈ হ'লা সময় বাকী ভিডিঅ'টো আজিলৈ ইমানে আছিল লগ পাম অন্য এটা নতুন ভিডিঅ' সৈতে তেতিয়ালৈকে বাই আৰু এয়া দেখিছে আপোনালোক কুলদীপদা আৰু এয়া কুলদীপদাহঁতৰ ঘৰ আৰু এয়া আপোনালোক খুৰাহঁতৰ ঘৰ নহয় জানো এয়া কুলদীপদাহঁতৰ খুৰাহঁতৰ ঘৰ বাকী ইমানে আছিল ভিডিঅ'টো আপোনাক কেনেকুৱা লাগিলে কৈ দিয়ক অকণমান ভাল লাগিল ইমান দূৰৰ পৰা চাইকেল চলাইলা তোমালোক হয় আমি একেবাৰে ডাইৰেক্ট ঘৰৰ পৰা আহিছোঁ চাইকেল লৈ এইখন দেখিছে মোৰ চাইকেলখন আৰু এয়া ডিম্পুলৰ তাকে কুলদীপদাক লগ কৰিম বুলি আহিলোঁ আৰু লগ পাই ভালো লাগিলে বাৰু বাকী ভিডিঅ'টো ইমানে আছিলে চোৱাৰ বাবে ধন্যবাদ উভতনি যাত্ৰাত এয়া আপোনালোকক দেখাইলোঁ মন যায় এয়া হ'ল লখিমপুৰ বাইপাছত থকা ছবিগৈ ভাল লাগিছে তাকে বোলে আপোনালোকক দেখাই দিলোঁ আৰু এতিয়া আমি আহি আছোঁ কুলদীপ শইকীয়াৰ ঘৰৰ পৰা ঘৰলৈ আৰু এইপিনে ডাৱৰ পিনে চাওক কি সুন্দৰ লাগিছে